তো হে গাইজ আহা কেমেৰা ইফালে লৈ আহা অকণমান ঘূৰাই আনা তেহে ভাল লাগিব। তো গাইজ বহুত দিনৰ পৰা তাৰমানে ভিডিঅ' শ্বুট কৰা নাই। তো চাওক প্ৰথমতে আপোনালোকক লোকেশ্যনটো মই দেখুৱাই আছোঁ। তো কেনেহেন পিছফালৰ নাজাৰা কেনেহেন অকণমান কেমেৰাটো ঘূৰাই দিয়া, পিছফালৰ অলপমান বিউটিফুল নাজাৰাবোৰ দেখুওৱা। আৰু বহুত দূৰৰ পৰা আহিলোঁ গাইজ, কিমানখিনি দূৰৰ পৰা আহিছোঁ মই নিজে ক'ব নোৱাৰোঁ। তো আজিৰ এটা কণ্টেণ্ট আছে, কণ্টেণ্টটো আপোনালোকক কম, লাহে লাহে গম পাব। তো গাইজ ভিডিঅ' শ্বুট কৰাৰ আগতে মই মোৰ বন্ধুক লৈ আহিছোঁ। তো চিনাকি কৰাই দিছোঁ বন্ধুটোক। তো তাৰমানে আজি আমি এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ। ভিডিঅ'টো হ'ল যে তাৰমানে আমি বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া আমি ব্যৱহাৰ কৰোঁ। তো বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া যিহেতু আমি ব্যৱহাৰ কৰোঁ, তো আপোনালোকে ভাবকচোন এই ছ'চিয়েল মিডিয়াবিলাক কোনে বনাইছে। তো তেখেতসকলে বনোৱাৰ কাৰণেহে তাৰমানে আমি এতিয়া ইউজ কৰিব পাৰিছোঁ, বা মই ভিডিঅ' বনাব পাৰিছোঁ, বা অন্যৰ ভিডিঅ'বিলাক আমি চাওঁ। তো তাৰে বিষয়ে অকণমান আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ বিভিন্ন নজনা কথা আপোনালোকে শিকিব পাৰিব, বা মই নজনা কথাবিলাক আপোনালোকক ক'ম, বা যিখিনি নলেজ আছে দুয়োজনৰ মাজত থাকিব। তো বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে আপোনালোকক মই বেক কেমেৰাৰে অকণমান দেখাই দিব খুজিছোঁ। তো কি সুন্দৰ এটা পৰিৱেশত আহিছোঁ, তাৰমানে ইমান জংঘলো নহয়, ইমান ভালো নহয়, সুন্দৰ এটা ৰাস্তাও আছে ইফালেৰে। তো নাজাৰাটো এনেধৰণৰ, তাত দূৰত গাড়ী ৰাখিছোঁ। তো আপোনালোকক এতিয়া কৈ যাম। তো ভিডিঅ'টো লগত থাকিব, ভিডিঅ'টোৰ লগত তাৰমানে থাকিব আপোনালোকে। পোনপ্ৰথমতে মই ইউটিউবতে যাওঁ। তো কাৰণ ইউটিউব এটা এনেকুৱা প্লেটফৰ্ম যি নেকি জিৰোৰ পৰা মানুহক হিৰো কৰে। তো হয়নে নাই, জিৰোৰ পৰা মানুহক যিকোনো এটা মানুহক হিৰো কৰে। তো এনেকুৱা বহুত তাৰমানে ইউটিউবাৰ দেখিছোঁ যি নেকি জিৰোৰ পৰা একদম হিৰো হৈ গৈছে। তো এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে আপোনালোকৰ আগত মই আজি আলোচনা কৰিম। তো ইউটিউবটো 2005 চনত আৱিষ্কাৰ কৰা হৈছিল, মানে 3জনমান ল'ৰাই তাৰমানে ইউটিউব বোলা বস্তুটোই নাছিল, এপছে নাছিল। তো তেখেতসকলে এটা তাৰমানে ৱেবছাইট তাৰমানে বাহিৰ কৰিলে, আৰু ৱেবছাইটটো বাহিৰ কৰাৰ পিছত তাত এটা ভিডিঅ' আপলোড দিছিল। তো ভিডিঅ'টো আজিৰ 2024 চনৰ পৰা প্ৰায় 18 বছৰ আগত এটা ভিডিঅ' আপলোড দিছিল। তো ভিডিঅ'টো আপোনালোকে চাব, লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তো ভিডিঅ'টো তাৰমানে me@the zoo নামৰ এজন ল'ৰাই তাৰমানে তাৰ টাইটেল এটা দিছিল me@the zoo, তাৰমানে মোৰ লগত জন্তু। তো মোৰ লগত জন্তু থকা এটা ভিডিঅ' আপলোড দিছিলে, আৰু তাত এজন ল'ৰাৰ নাম কৈ দি আছোঁ, তাৰ চেনেলটোৰ নাম হ'ল জাৱেদ। তো তেখেত আজি ইউটিউবত নাই বাৰু, তেখেত কি হ'ল গম নাপাওঁ, কিন্তু যিহেতু প্ৰথম ভিডিঅ'টো তাৰ পালোঁ, ময়ো জনা নাছিলোঁ, অন্যৰ ভিডিঅ' চাই পেলাই গম পালোঁ যে me@the zoo নামৰ এটা ভিডিঅ' আছে, আৰু তাতে প্ৰায় ভিউজৰ ৰেটিং 300 মিলিয়নৰ ওপৰত আছে সেই ভিডিঅ'টোৰ ৰেটিং। তো আপোনালোকে একবাৰ ভাবক, আজিৰ পৰা প্ৰায় 18 বছৰ আগত ইউটিউব এপছটো ওলালে। তো ইউটিউব বোলা কোনো এপছে নাছিল, তো বাহিৰ কৰিলে। তো আশা কৰিলোঁ এই ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও কিবা অলপমান জ্ঞান অৰ্জন কৰিলে। তো লাষ্টত আৰু আপোনালোকক অকণমান কিবা ক'ব। তো তুমিতো জানা নাছিলা, তুমিতো জানা নাছিলা ইউটিউব এটা কেনেকুৱা প্লেটফৰ্ম। তো হয়, যাক নেকি জিৰোৰ পৰা হিৰো কৰিছে। তো মই ভাবিছিলোঁ কি আমাৰ অডিয়েঞ্চ, যিহেতু মোৰ কম অডিয়েঞ্চ, তো কম অডিয়েঞ্চ কাৰণে যিখিনিয়ে নাজানে, তো তেখেতসকলক অকণমান টিচাৰ হিচাপে শিকাবৰ কাৰণে অলপমান ট্ৰাই কৰিলোঁ। বুজিলে নুবুজিলে বাৰু নাই। তো শেষলৈকে আৰু কিনো ক'ম, আজিৰ ভিডিঅ'টো যদি 1 মিনিটৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল পালে, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক। আৰু আগলৈ যোনে নাজানে যে ইউটিউবটো কেনেকৈ আৱিষ্কাৰ হৈছিল, কেতিয়া চনত আৱিষ্কাৰ হৈছিল, তো তেখেতসকলক অকণমান শ্বেয়াৰ কৰি দিব। তো আজিলৈ এৰিলোঁ, বাই বাই। আৰু নেক্সট এটা ভাল টপিক লৈ মই অহাৰ চেষ্টা কৰিম। তো জয় হিন্দ।